নমস্কাৰ বন্ধু বান্ধৱীসকল, ড্ৰাইভিং লাইচেন্স আৰু RC পুৰণিবোৰ কেনচেল হ'ব। যিসকলৰ ড্ৰাইভিং লাইচেন্স আৰু RC পেপাৰ কাৰ্ড অৰ্থাৎ কাগজৰ নিচিনা আছিলে বা বহু পুৰণি বা তাত যিখন আপোনাৰ ফটো থাকে ড্ৰাইভিং লাইচেন্সত সেইখন যদি আঠা মাৰিব লাগে, তেনেকুৱা যদি আপোনাৰ তাত লাইচেন্সখন আছে তেনেহ'লে আপোনালোকে এইখন কেনচেল হ'ব আৰু ফাইন ভৰিব লাগিব নৱেম্বৰ মাহৰ পৰা। আহকচোন আমি ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তেতিয়া গম পাম আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ পৰৱৰ্তী সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে যিসকলৰ ড্ৰাইভিং লাইচেন্স আৰু RCখন পুৰণি আছে, পেপাৰৰ নিচিনা আছে, কাগজৰ আছে বা বহু পুৰণি, তেওঁলোকে চেঞ্জ কৰিব লাগিব আৰু নতুনকৈ অনলাইন কৰিব লাগিব। কাৰণ যদি অনলাইন নকৰে আপোনালোকে নৱেম্বৰ মাহৰ পৰা বহুতো হাজাৰ হাজাৰ টকা জৰিমনা বহিব লাগিব আৰু এইটো আপোনালোকৰ গাড়ীখনো জব্দ হ'ব। গতিকে সকলো ধৰণৰ সমস্যা আহি পৰিব। গতিকে যিসকলে এতিয়ালৈকে ডিজিটাইজ কৰা নাই তেওঁলোকে ফাইন ভৰিব লাগিব নৱেম্বৰ মাহৰ পৰা। কোনসকলে ডিজিটাইজ কৰিব লাগিব আৰু কোনসকলে নালাগে, ভিডিঅ'টোত সকলোখিনি কথা কোৱা হ'ব। গতিকে যিসকলে নকৰিলে বাতিল হ'ব। ইতিমধ্যে ঘৰতে বহি কৰিব পাৰিব। এইটো এটা ৱেবছাইট আছে www.poribohon.gov.in, এইটোত বা CSC চেণ্টাৰত আপোনালোকে গৈও কৰিব পাৰিব। বা আপোনালোকৰ যদি তেনেকুৱা CSC চেণ্টাৰ আছে তেতিয়াহ'লে নিজৰ ঘৰতে কৰিব পাৰিব, মোবাইলৰ দ্বাৰাইও কৰিব পাৰিব। কোনসকলে কৰিব লাগিব আৰু আবেদন কেনেকৈ কৰিব লাগিব ভিডিঅ'টোত মই জনাম। যিসকলৰ পেপাৰ আছে বা যিসকলৰ পুৰণি কাগজৰ নিচিনাকৈ লাইচেন্স বা RC আছে তেওঁলোকে সেইবোৰহে কেনচেল হ'ব। যিসকলৰ নতুন চিম কাৰ্ডৰ নিচিনা বা চিম কাৰ্ডৰ নিচিনা যে এটা গল্ডেন কালাৰৰ আছে তেওঁলোকে কৰিব নালাগে। অৰ্থাৎ যিসকলৰ লাইচেন্স আৰু RCখন চিম কাৰ্ডৰ নিচিনাকৈ আছে, চিম কাৰ্ডৰ নিচিনাকৈ এটা গল্ডেন কালাৰ যে থাকে, মই ফটো আকাৰে ইয়াতে দেখুৱাই দিম, তেওঁলোকে ডিজিটাইজ কৰিব নালাগে। অলৰেডি সেইখনে ডিজিটাইজ হৈ আছে। বা যিসকলৰ পেপাৰ কাৰ্ড পুৰণি কাগজৰ নিচিনাকৈ অলপ বা তাত ফটো আঠা মাৰিব লাগে বা ফটোখনো থাকে বা যিসকলৰ কাগজৰ নিচিনাকৈ তেওঁলোকেহে কৰিব লাগিব। তেওঁলোকে কৰিব, অৰ্থাৎ এনেকুৱা ধৰণে যদি যিসকলৰ আছে তেওঁলোকে কৰিব নালাগে। অৰ্থাৎ এই যে মই দেখুৱাইছোঁ আপোনালোকক যে চিম কাৰ্ডৰ নিচিনাকৈ এনেকুৱা বাকচটো যদি আছে আপোনালোকৰ তাত, তেওঁলোকে কৰিব নালাগে। তেওঁলোকৰ সেইখনেই হৈ যাব। যিসকলৰ কাগজৰ নিচিনাকৈ আছে, কোনো ধৰণৰ এনেকুৱা চিম্বল নাই বা ফটোখন আঠা মাৰিব লাগে কাগজৰ নিচিনাকৈ, তেওঁলোকে কৰিব লাগিব। গতিকে যিসকলৰ এনেকৈ স্কেন তেনেকুৱা ধৰণৰ নাই, যদি ইয়াতে যদি স্কেনৰ নিচিনাকৈ দেখিছিলে এনেকুৱা থাকিলেও কৰিব নালাগে অনলাইন। নতুনকৈ স্কেনৰ নিচিনাকৈ বা বাৰক'ড তেনেকুৱা যদি আছে তেওঁলোকেও কৰিব নালাগে। আৰু যদি চিম কাৰ্ডৰ নিচিনাকৈ যদি আছে তেওঁলোকেও কৰিব নালাগে RC অথবা ড্ৰাইভিং লাইচেন্স। পেপাৰৰ কাৰ্ড অৰ্থাৎ পেপাৰৰ কাগজৰ নিচিনাকৈ থকা পুৰণি লাইচেন্সসমূহে অনলাইন কৰিব লাগিব। CSC চেণ্টাৰত গৈ কৰিব লাগিব। তেওঁলোকক ক'ব লাগিব যে মোৰ লাইচেন্সখন নতুনকৈ অনলাইন কৰিব লাগিব আৰু অনলাইন এটা ফিজ ল'ব 350 টকা ল'ব এটা অনলাইন কৰিলে। আপোনালোকে CSC চেণ্টাৰ যিসমূহ কম্পিউটাৰ চেণ্টাৰ আছে তাত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। 350 টকা এটা অনলাইন ফিজ দিব লাগিব নতুনকৈ আবেদন কৰাৰ বাবে। আৰু নাইবা www.poribohon.gov.in এইটো আপোনালোকে গৈ তাত নিজৰ মোবাইলতে কৰিব পাৰিব। যিসকলে নকৰে এনেকৈ ফাইন ভৰিব লাগিব বহু হাজাৰ টকা, 5,000 10,000 বা আপোনাৰ গাড়ীখনো জব্দ হ'ব পাৰে। গতিকে বহুতে এইটো জ্ঞাত নহয়, কাৰণ যিসকলৰ পুৰণি লাইচেন্সসমূহ আছে কাগজৰ নিচিনাকৈ তেওঁলোকে অতি সোনকালে CSC চেণ্টাৰত গৈ অনলাইন কৰি লওক বা নিজৰ মোবাইলতো যদি কৰিব পৰা ব্যৱস্থা আছে তেওঁলোকে মোবাইলত কৰি লওক। আপোনালোকৰ ৱেবছাইটটো মই কৈ দিছোঁ www.poribohon.gov.in। যিসকলে হয়তো নাজানে তেওঁলোকে CSC চেণ্টাৰত গৈ কৰিব ভালকৈ, আৰু এটা অনলাইন ফিজ 350 দিব লাগিব। নহ'লে আপোনালোকে নৱেম্বৰ মাহৰ পৰা যিসকলে পুৰণি লাইচেন্স ব্যৱহাৰ কৰি আছে বা পুৰণি RC ব্যৱহাৰ কৰি আছে তেওঁলোকে ফাইন ভৰিব লাগিব নৱেম্বৰ মাহৰ পৰা, কাৰণ এইটো 1 আগষ্টৰ পৰাই বলবৎ হৈছে। আপোনালোকে হয়তো নিউজটো পাইছে কিছুমান বা বহুতে পোৱা নাই যে চলিত বৰ্ষৰ 1 আগষ্টৰ পৰা এইটো প্ৰচেছিং আৰম্ভ হৈছে, অনলাইন প্ৰচেছিং। তেওঁলোকে অৰ্থাৎ 3 মাহ সময় দিছিলে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, কিন্তু অক্টোবৰৰ শেষলৈকে আছে সময় বা নৱেম্বৰৰ কিছুদিন বঢ়াই দিছে। কিন্তু আপোনালোকে যিমান সোনকালে কৰি লোৱাটো ভাল, কাৰণ লাইচেন্সখন এপ্লাই কৰাৰ লগতে প্ৰায় এমাহ লাগে আহি পাওঁতে বা হয়তো 20-25 দিন লাগি যায়। গতিকে আপোনালোকে যিসকলে হয়তো বাহিৰত ঘূৰি থাকে তেওঁলোকৰ কাৰণে অসুবিধা হ'ব পাৰে। গতিকে অতি সোনকালে অনলাইন কৰিলে হয়তো আপোনালোকে পাব লাইচেন্সত। কেনেকৈ আবেদন কৰিব লাগিব? প্ৰথম পদক্ষেপ হৈছে কি বেকলগ ডাটা অনলাইন যোগে
আপোনাৰ যিটো প'ষ্টৰ বাবে www.পৰিবহন.gov.in এইটো ৱেবছাইট মই কৈছোঁ, অথবা আপোনাৰ নিকটৱৰ্তী CSC কমন ছাৰ্ভিচ চেণ্টাৰত আবেদন কৰক। CSC চেণ্টাৰত গৈ খবৰ লওক আৰু আপোনাৰ মেনুৱেল অনুজ্ঞাপত্ৰ, পঞ্জীয়ন প্ৰমাণপত্ৰ, প্ৰতিলিপি আপোনালোকে দিয়ক। গতিকে যিটো আপোনালোকৰ অনুজ্ঞাপত্ৰ আছিলে মেনুৱেল কাগজৰ নিচিনাকৈ সেইটো আপোনালোকে চেঞ্জ কৰিব লাগিব। পদক্ষেপ 2 হৈছে কি, অসমৰ সংশ্লিষ্ট অনুজ্ঞাপত্ৰৰ পঞ্জীয়ন লাইচেঞ্চ আৰু ৰেজিষ্টাৰিং কৰ্তৃপক্ষ বাছনি কৰক যি অনুজ্ঞাপত্ৰ পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰি কৰিছে। 3 নম্বৰতে অনুমোদনৰ পিছত ডিজিটাইজ ডাটা সাৰথি বা বাহন পৰ্টেল উপলব্ধ কৰা হ'ব। পদক্ষেপ 4 ডাটা ডিজিটাইজেশ্যনৰ পিছত প্ৰয়োজন অনুসৰি অনুজ্ঞাপত্ৰ পঞ্জীয়ন প্ৰমাণপত্ৰ নৱীকৰণ কৰক আৰু বাকী থকা কৰ মাচুল আদি ইত্যাদি অনলাইনযোগে পৰিশোধ কৰক। যদি আপোনালোকৰ যদি কিবা টেক্সো যদি দিবলগীয়া আছে সেইখিনিও দিব, কাৰণ আপোনালোকে ফাইন ভৰিব লাগে পৰৱৰ্তী আপোনালোকৰ চেকিং হ'লে। ড্ৰাইভিং লাইচেন্সখন যদি আপোনালোকৰ থাকে বা কাগজৰ নিচিনাকৈ থাকে তেতিয়াহ'লে ফাইন ভৰিব লাগিব। লগতে যদি কিবা টেক্সো দিবলগীয়া আছে বা আগৰ কিবা তেনেকুৱা হ'লে আপোনালোকে অনলাইন যোগে পৰিশোধ কৰিব পাৰিব। লগতে আগৰ লাইচেন্সখনত যদি আপোনালোকৰ যিটো ফোন নম্বৰ দিছে, কাৰণ পুৰণি লাইচেন্স হ'ব এনেকুৱা ধৰণৰ যে 10 বছৰ আগতে বনোৱা, 12 বছৰ আগতে বনোৱা, তেতিয়া আপোনালোকৰ যিটো লাইচেন্সত ফোন নম্বৰটো দিছিলে সেই ফোন নম্বৰটো হয়তো বৰ্তমান আপোনালোকৰ যদি নাই, কাৰণ বহুতৰ কি হৈছে আগতে বহুতো পুৰণি লাইচেন্সৰ ফোন নম্বৰটো এটা কি দিয়া থাকে যে আগৰ নম্বৰ দিয়া থাকে, সেই নম্বৰটো হয়তো বৰ্তমান নাই আপোনাৰ লগত। গতিকে কিবা কাৰণত ফাইনৰ মেছেজ আহিলেও পৰৱৰ্তী তাত হয়তো মেছেজটো আপোনালোকে নাপাব। গতিকে নাম্বাৰটো চেঞ্জ কৰিব পাৰিব, নাম্বাৰটো চেঞ্জ কৰি মাত্ৰ 100 টকা এটা দিব পাৰিব। গতিকে একেলগে লাইচেন্সখন বনাওঁতে 100 টকা দি সেইটো নাম্বাৰ চেঞ্জ কৰি ল'ব।